ওয়েলকাম টু মাই ইউটিউব চেনেল। আপোনালোকক অসমীয়া পাকঘৰলৈ স্বাগতম জনাইছোঁ। আজি দুটা ৰেচিপি বনাই দেখুৱাম, চাই থাকিবচোন। এয়াই নাৰিকল, বিলাহী, জলকীয়া, সৰিয়হ এনেকৈ অলপ সময় ভাজি থাকিব। এতিয়া মিক্সাৰৰ বাতিটোত মাৰি ল'ম ভালদৰে। এতিয়া চাটনিটোত পিঁয়াজ, নহৰু, ৰেড চিলিৰে সম্ভাৰ মাৰি ল'ম। এনেকৈ ঘৰতে চাটনিটো বনাই খাবচোন, খুবেই ভাল পাব আপোনালোকে। এতিয়া অন্য এটা ৰেচিপি বনাব লৈছোঁ। এতিয়া কণী আৰু আলুটো ৰঙচুৱাকৈ ভাজি ল'ম। এতিয়া কণী আৰু আলুবোৰ ভালদৰে ভজা হৈ গ'ল। এতিয়া গৰম তেলত তেজপাত 2 গিলা, শুকান জলকীয়া আৰু মছলাবোৰ দি ল'ম। এতিয়া মছলাবোৰ ভালদৰে ভাজি ল'ম। এতিয়া মছলাবোৰৰ লগত কণী আৰু আলুবোৰ ভালদৰে মিহলাই ল'ম। অলপ সময় ভাজি লোৱাৰ পিছত ইয়াত মই পানী অলপ এড কৰি ল'ম। এতিয়া অলপ ভালদৰে লৰাই থাকিম, চাই থাকিবচোন আপোনালোকে। আৰু অলপমান পানী মিহলাই ল'ম। দেখিছেনে কালাৰটো কি ধুনীয়া হৈছে। এতিয়া মোৰ এক কাৰী মছলা ৰেচিপিটো ৰেডি হৈ গ'ল। আৰু ইফালে চাটনিটো ৰেডি হৈ গৈছে।